Hello everyone. আজি মই কেইটামান স্মৃতি বুলিয়ে ক'ব লাগিব আচলতে যাতে পিছলৈকে থাকি যায় তাৰ কাৰণে কেইটামান সৰু সৰু ক্লিপৰ পৰা এটা ডাঙৰ ভিডিঅ' বহুত দিন মূৰত লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আজি মোৰ বাৰ বেবী আনিব গৈ আছোঁ আমি হস্পিটেলত। ইমান ৰাতিপুৱা গৈছোঁ, হস্পিটেলত কোনোৱে নাছিলে, মেবি আমিয়ে প্ৰথম আছিলোঁ। গৈ যিখিনি প্ৰচেছিং আছিল কৰা হ'ল, তাৰপাছত তাই অ'টিত সোমাই গ'ল আৰু বহুত সময় এনেকৈ বাহিৰত আমি চব ৰখি থকাৰ পিছত খবৰ আহিলে যে আমাৰ এটা ল'ৰা ভাগিন হৈছে। তাৰ কিছু সময় পিছত তাইকো উলিয়াই দিলে, ভাগিনকো উলিয়াই দিলে আৰু আমাৰ গোটেই হস্পিটেলখন ভৰ্তি হৈ গ'ল আমাৰ ঘৰৰ মানুহেদি। মানে চববিলাক আহিছে খবৰ ল'বৰ কাৰণে আৰু বাইদেউ মানে বেবীৰ জেঠীমাকে গোটেই দিন ৰাতি পূৰা তাৰ লগত কষ্ট কৰিছে। সি ৰাতি ৰাতি নুশুৱে, জেঠীমাকে এনেকৈ ওচৰত তাক শুৱাই লৈ মানে নিজে শুইছে যিখিনি সময় পাৰিছে 5-10 মিনিট। তাৰপিছত 3 দিন ৰখাৰ পিছত আমি আহিব ওলালোঁ হস্পিটেলৰ পৰা। ঘৰ পায়ে দেখিছোঁ মোৰ ডাঙৰ ভাগিনে ঘৰত এনেকুৱা এটা মানে আমেজিংলি চেলিব্ৰেশ্যন কৰিছে, কিয় যে আমি গমেই নাপাওঁ। তাৰ স্কুলৰ পৰা আহোঁতে লৈ আহিছে কিবা কিবি আনি পিনে ধুনীয়াকৈ নিজেই সজাই পিনে আমাক মানে পূৰা আচৰিত কৰি দিছে। আৰু তাৰপাছত চবেই মিলি চেলিব্ৰেশ্যন। কিন্তু সৰু ভাগিনৰ তাইৰ খং ঠেহ লাগিছে যে ইমান দিনে মই বেবীৰ কাৰণে ৱেইট কৰি আছোঁ, আহিল হয় বেবী কিন্তু মোৰ লগত নাই খেলা। 3 দিন হ'ল মোক পাত্তাই নিদিয়ে। সেই দুখতে তাই তাৰ মুখখন চাই এনেকৈ বহি আছে। তাৰপিছত চবে একেলগে 2-1খন ফটো উঠিলোঁ, মানে এনেই আৰু মেমৰি হিচাপে। ক'তো আপলোড কৰিবলৈও নাই, এনেই থাকক। সি ডাঙৰ হ'লে চাব কেনেকৈ কোনে কিমান মানে তাৰ জন্মক লৈ হেপিনেছ হৈছিলে, কিমান চেলিব্ৰেশ্যন কৰিছে। কিন্তু হয় চবে হেপ্পী হৈ আছে, কিন্তু সৰুটোৱে কি কৰিছে দেখিব আপোনালোকে। তাই ফ্ল'ৰত শুই আছে, তাই মানে নাচায় আৰু কেক কাটা, তাই মানে নাচায় চবে এনজয় কৰা, মানে চবকে খং কৰিছে। কিন্তু যি নহওক বহুত এটা ভাল খবৰ আমাক দিয়াৰ কাৰণে, এটা আশীৰ্বাদ নতুনকৈ দিয়াৰ কাৰণে ভগৱানক ধন্যবাদ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি আমাক উৎসাহ যোগাব, যাতে আগলৈকে আৰু কিছু ভিডিঅ' দিবৰ কাৰণে আমি সাহস কৰোঁ। বৰ্তমানলৈকে আপোনালোকক বহুত বহুত ধন্যবাদ। থেংক ইউ।